আজি ৰাতিপুৱা উঠা বহুত দেৰি খিৰিকীখন মেলি দেখো বেলি আহি মূৰৰ ওপৰত এণ্ড অভিয়াছলি মাৰ খং আহি চুলিৰ আগত খাউতকৈ গৈ পিনি দাঁত ব্ৰাছ কৰিলোগে তাৰপিছত মুখ হাত ধুই পিনি মাক যেতিয়া ক'লো চাহকণ বনাবলৈ মায়ে যে চাহকণ বনাই দিলে সেয়াই বহুত দিনটোৰ কাৰণে সাজু হ'ব লাগে ন সেইটো কাৰণে এই জেগাখনত চাহকাপ খাই পিনি মোৰ বহুত ভাল লাগে বাবা মায়ে শাকনিখনক লৈ পিনি বহুত কষ্ট কৰে আৰু তাৰে ফল এয়া আমি আজি ঘৰৰ বেঙেনা খাবলৈ লৈছোঁ আৰু এইফালে দেখিছেই নহয় ইফালে মায়ে ভাতকেইটা ৰান্ধে মানে মই নিজৰ কাম কৰোঁগৈ বুলি ক'লোঁ খাউতকৈ গাটো ধুই পিনি কাপোৰযোৰ পিন্ধি মই ভাইটি এটাৰ ওচৰলৈ গ'লোঁ আজি তাৰ বাৰ্থডে এই লাষ্ট ভিডিঅ'ত ফাকুৱা শুনা ভাইটিটোৰে আজি বাৰ্থডে আৰু এজনী আমাৰ মৰমৰ ভণ্টিজনী ল'ৰা ঠিক আছে মাকৰ লগত কেনেকৈ আমাক বিলাই আছে দেখিছে নাই আৰু এইজনী আমাৰ মৰমৰ বৌজনী মই হ'লে পিছে খোৱাত ব্যস্ত দেই যিহেতু বাবা আৰু মই কুকুৰ বহুত ভাল পাওঁ সেইটো কাৰণে কাষৰ কুকুৰটোৰ লগতো অকণমান খেলি আহিলোঁ আৰু এইজনী আমাৰ ঘৰৰ কাষৰ মৰম লগা ভণ্টিজনী বাৰু আজিলৈ ইমানেই দেই ভিডিঅ'টো চাই যদি ভাল পালা দেন ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নকৰাটো ভাল কথা হোৱা নাই কিন্তু